মানিলোঁ দুজনীমান খাম বুলি কেনে তো যিহেতু লোকেল ওচৰতে মানে সিঁচি থকা পুখুৰী চুখুৰী আৰু বাকী মাছখিনি খালি তিতা লাগে তাৰে এই বাচি আছে এতিয়া ইয়াত কি আনিছিলোঁ মই দেখাইছোঁ এয়া চাওক এই মালটো মোৰ বেছি এই ভালকৈ নাই এইটো মোৰ একদম প্ৰিয় নিংকৰি কয় তাৰপাছত এইখিনি পুঠি চুটি কিবা কিবি এইখিনি আছিলে আপোনাৰ 400 গ্ৰাম কিন্তু 50 টকা আনিছোঁ কিন্তু এক পোৱাতে 50 টকা লয় এইখিনি ইমানখিনি আছিলে সেইকাৰণে 50 টকাত মই পাই গ'লোঁ আৰু বেটাৰ কাৰণে ইয়াত স্পেচিয়েল কেইটামান আছে আমি নোখোৱা মানে আমি নেখাওঁ তো ইয়াত আছে এই চেঙেলি আমাৰ বেটা খায় গৰৈ খায় আৰু বেটা এইটো পুতলাটো এইটো বেটা গোটেই আজিকালি চেঙেলি ওলাই ঘূৰিব টিং ঠলাং ঘূৰিব বাকী কোৱা তোমালোকে 2024 চনটো কেনেকৈ পাৰ কৰিছা কি আয়োজন কৰিছা ক'ত পাৰ্টি খাইছা কি কৰিছা আৰু এইফালে আহি মেলি দেখিছোঁ পুখুৰী এটাত মাছ সিঁচি আছে মানে পানী সিঁচি আছে আৰু মাছ ধৰিবলৈ তো ইয়াতে ৰ'লোঁ অলপ কি ওলাইছেনো চাওঁ বোলো আৰু ইয়াত দেখিছোঁ চাওক টিঙে মাছ ইয়াত আছে লোকেল মাছ এইখিনি মাগুৰ গৰৈ শিঙি টোটেল মানে ইত্যাদি আছে ইয়াত দেখিছে চেঙেলি পুঠিয়ে চুটিয়ে শিঙৰা চিঙৰা সকলো মাছ আছে আৰু এইফালে ছাইডত দেখিব ডাঙৰ আছে এইখিনি ডাঙৰ শ'ল মাছ মানে ইমানো ডাঙৰ নহয় এপোৱা চাইজৰ হয় শ'ল মাছ এইখিনি দেখাত একেবাৰে গৰৈ মাছটো গোটেই লাগিছে কিন্তু শ'ল মাছ হয় ডাঙৰ চাইজৰে হয় অলপ ইমানো সৰু নহয় মই এফালে বহি কেনে মাছ মানে ভাত চাত খাবলৈ ভাত বনাই আছে তো তাকে ভাতে ৰৈ আছোঁ মাছৰ গোন্ধ পাই মেকুৰী কেনেকৈ আহিছে চক এইটো মিনু ইনামিনা টিকা লালা পলালে আই জানি আমাৰ বেটা গা ধুইছে দেই বাবা গা ধুইছে দিয়া গাৰ্গী পাল এবাৰ এয়া গাৰ্গী পাল একদম মুখ চুখ বেকা হৈ গৈছে ডাইনেছৰ টুকুৰে গৈছে এবাৰ গাৰ্গী পাল এয়া গাৰ্গী চাং গাৰ্গী চাং গাৰ্গী চাং আৰু এখন বাৰীত ধুনীয়াকৈ ৰ'দ পৰি থাকে একদম গা চা ধুই আহি কিনে এখন বাৰীত মানে ধুনীয়াকৈ এতিয়া আমাৰ ডিম্পুৱে ৰ'দ পোৱাই আছে ইয়াত চাওক মই এইফালে আগফালৰ পৰা ভিডিঅ' কৰিছোঁ এইটো মাথাটো লৈ আছে ডিম্পু ইয়াত দুটা ধুনীয়াকৈ ৰ'দ পোৱাই আছে গা শুকাই আছে ডিম্পু চা এইফালে দুপৰীয়া আহাৰ আহি গ'ল এইটো দুপৰীয়া আহাৰ এইয়াই দেখিছে দুপৰীয়া একদম নৰ্মেলি ফৰ্মেলি এয়া দেখিছে মাছ আৰু এইফালে বেঙেনা আলু এইফালে নিমখ জলকীয়া এইফালে দালি এয়া একদম ধুনীয়াকৈ বাৰীতে খাইছোঁ মানে ধুনীয়াকৈ ৰ'দৰ পোহৰত ৰ'দ লৈ আমাৰ ডিম্পুৱে খাই আছে কি খাইছে ডিম্পু আৰু বৰ্তমান এতিয়ালৈকে কাকো হেপী নিউ ইয়েৰ বুলি কোৱা নাই আনকি এফালেও কোৱা নাই মই হেপী নিউ ইয়েৰ বুলি কেনে কিন্তু এতিয়া কৈ দিওঁ হেপী নিউ ইয়েৰ 2024 বাকী এতিয়া মই মানে যাব লাগিব দোকান ক'ৰবাত মাংস চাংস অলপ বিচাৰি কেনে তাকে পইচাটো ধুমাধুম দি দিয়া কাপোৰ পাছত ধুবা প্ৰতি বছৰে লগ সমনীয়াৰ লগত পাৰ্টি কৰোঁ বা মানে খাওঁ কিবা ভোজ ভাত খাওঁ সেইটো কয় কিন্তু এইবাৰ লগৰ সমনীয়াৰ লগত নাখাওঁ এইবাৰ কিন্তু ঘৰতে খাম মানে ফেমিলি হৈ ঘৰতে খাম ঘৰতে আয়োজন কৰি কেনে মানে ঘৰতে ধুনীয়াকৈ খাম বুলি ভাবিছোঁ হৈছিলে ব্ৰইলাৰ মাংস ইয়াত মানে টোটেলি সম্পূৰ্ণ বনি হৈ গ'ল ৰেডি হৈ গ'ল দেখাব নোৱাৰিলোঁ বাকী এইটো সময়ত মই সময় নাপালোঁ আৰু আনিছিলোঁ চিকেন লেগ পিচটো মোৰ ফেভৰেট ন বেটা হেঙেনি ওলাই আছে ল'ৰাটো এইটো হৈছে চিকেন লেগ পিচটো শুনাই খালে ভাল নালাগিব না লগততো কিবা এটা পাৰ্টি বুলি কেনে লাগিব